নমস্কাৰ সকলোকে। আজি মই সৰু মাছৰ দুটা ৰেচিপি বনাইছোঁ, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এয়া মই মাছখিনি ভালদৰে চাফা কৰি ধুই লৈ পেলাই দুভাগ কৰি লৈছোঁ। এভাগত মই নিমখ হালধি সানি পেলাই ভালদৰে ভাজি লৈছোঁ, আৰু এইখিনি মই মাছ জাল দিয়া বনাম। আৰু এয়া মাছ ভাজি হৈ গ'ল। তাৰপিছত মই আদা নহৰু অকণমান থেতেলিয়াই লৈ পেলাই তাত আধা বাতি পানী দি মই এয়া মাছখিনি ঢালি দিছোঁ। ভালদৰে লৰাই দিব। তাৰপিছত অকণমান চদা খাৰ দিব আৰু অকণমান নিমখ দিব। নিমখ দি ভালদৰে লৰাইছোঁ, আৰু এটা ভোট জলকীয়া মই কাটি দিছোঁ। তাৰপিছত এয়া আমাৰ মাছ জাল দিয়া ৰেডি। আৰু এইটো ৰেচিপি মোক দেউতাই শিকাইছিলে। সঁচাকৈ খুব টেষ্টি হৈছে, আৰু দেখাত ৰংটো যে ইমান ধুনীয়া হৈছে। তাৰপিছত মই ইফালে কলপাতখন সেকি লৈছোঁ। এইখিনি মই মাছ পাতত দিম। আৰু এয়া মই মাছখিনি কলপাতত লৈছোঁ। লৈ পেলাই তাত মই এটা পিঁয়াজ আৰু এটা ভোট জলকীয়া আৰু আদা নহৰু অকণমান থেতেলিয়াই লৈছোঁ, আৰু মিঠাতেল অকণমান দি পেলাই ভালদৰে সানি এয়া ভালদৰে বান্ধি লৈছোঁ। ভালদৰে বান্ধি ল'ব যাতে মাছখিনি ওলাই নাহে। আৰু এয়া মই ভালদৰে বান্ধি ল'লোঁ। তাৰপিছত মই কেৰাহীত বহাই দিলোঁ। কেৰাহীটোত মই লোহাৰ হয়, গতিকে মই অকণমান মিঠাতেল অকণমান সানি লৈছোঁ। তাৰপিছত ল' ফ্লেমত মই এইখিনি ভালদৰে ভাপত সিজাম, আৰু 5 মিনিটৰ মূৰে মূৰে মই এইটো ওলোটাই দিছোঁ। আৰু আধা ঘণ্টামানৰ ভিতৰত আমাৰ এইখিনি ৰেডি হৈ গৈছে। তাৰপিছত মই অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত মই এয়া ভালদৰে পুৰি ল'লোঁ। বহুত ধুনীয়া গোন্ধ ওলাইছে। আৰু তাৰপিছত আমাৰ মাছখিনিও ভালদৰে সিজি গৈছে। আৰু নিমখ অকণমান দি পেলাই মই পিটিকা কৰি ল'লোঁ। আৰু ইফালে মই বেঙেনাখিনি কাটি লৈছোঁ। বেঙেনাখিনিত মই নিমখ হালধি সানি ল'লোঁ। বেঙেনাখিনি মই বেচন দি ফ্ৰাই কৰিম, সেইকাৰণে মই বেচন অকণমান, চাউলৰ গুড়ি অকণমান, তাত জিৰা গুড়ি, ধনিয়া গুড়ি, ৰেড চিলি পাউডাৰ আৰু অকণমান নিমখ দি পানীৰে মই মিহলাই ল'লোঁ। আৰু তাৰপিছত মই এইখিনি ফ্ৰাই কৰিলোঁ। ফ্ৰাই হৈ গ'ল। আৰু ইফালে মই দালিটো চম্ভাৰ মাৰি দিলোঁ। দালিত কচু গুটি দিছোঁ। আৰু আজি খানা আমাৰ ৰেডি। আৰু এয়া মই জিৰা ৰাইচৰ লগত চাৰ্ভ কৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।